সকলোকে নমস্কাৰ মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ মই আছো আজি প্ৰধানমন্ত্ৰী সংগ্ৰহালয় ভাৰত স্বাধীন হোৱাৰ পৰা বৰ্তমানলৈকে প্ৰধানমন্ত্ৰীসকলে দেশখনৰ উন্নয়নৰ কাৰণে হকে যি কাম কৰিলে সেই কামৰ বিৱৰণী এই সংগ্ৰহালয়ত দেখুওৱা হৈছে এই সংগ্ৰহালয়ৰ কিছু চমু আভাস এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমেই দেখা পালোঁ অশোক স্তম্ভ এই অশোক স্তম্ভ কোনো ছাপোৰ্ট নোহোৱাকৈ সন্মুখত ঘূৰি पकड़े चलते थे वो शान से जालिम कांपे थर 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 सुनकर उनका नाम रे সাতচল্লিছ চনৰ 15 আগষ্টৰ পৰা বৰ্তমানলৈকে ভাৰতত মন্ত্ৰী হিচাপে পণ্ডিত কৰিলে তেখেতসকলৰ কেতিয়ালৈ দায়িত্বভাৰ গ্ৰহণ কৰিছিলে সেই দিয়া আছে গতিকে মই আপোনাক দেখাব বিচাৰিছোঁ প্ৰয়াত অতুল বিহাৰী বাজপেয়ী ডাঙৰীয়াই আছিল এম্বাছাডৰ ব্যৱহাৰ কৰা ভাৰতৰ অন্তিমজন প্ৰধানমন্ত্ৰী আৰু সেই সময়ত প্ৰধানমন্ত্ৰী অতুল বিহাৰী বাজপেয়ী ডাঙৰীয়াই ব্যৱহাৰ কৰা এম্বাছাডৰখন এতিয়াও সেই প্ৰধানমন্ত্ৰী সংগ্ৰহালয়ত সাঁচি ৰাখিছে দিল্লীৰ প্ৰধানমন্ত্ৰী সংগ্ৰহালয়ৰ পৰা ভিডিঅ'টো ইমানতে সামৰিব বিচাৰে এটা সৰু ভিডিঅ'টো চাই কেনে পালে মোক কমেণ্ট কৰি জনাব লগতে ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক আৰু শ্বেয়াৰ কৰি মোৰ abvlog&Entertainment ইউটিউব চেনেলটো সাবস্ক্ৰাইব আৰু বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব ধন্যবাদ